Audio Jungle. Welcome my dear students, মই আফ্ৰিদি আহমেদ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ 10ম শ্ৰেণীৰ ইংলিছৰ 7 নম্বৰ চেপ্টাৰ টি ফ্ৰম আছাম চেপ্টাৰটো কিছু লং কুৱেশ্যন আনসাৰ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকৰ কিছু শৰ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, তাৰ পৰা গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰা। আৰু যদি কিবা বুজি নোপোৱা আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা, তাৰ বাবে আমি এটা এক্সট্ৰা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তে ব'লা আমি পলম নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ দ্য চাইনিজ লিজেণ্ড ৰিগাৰ্ডিং টি? মানে চাহক লৈ পেলাই চাইনাৰ লিজেণ্ডটো কি আছিলে? বা এনেকুৱা হ'ব পাৰে কুৱেশ্যনটো, হোৱাট ইজ দ্য চাইনিজ ষ্টৰি এবাউট দ্য ডিস্কভাৰী অফ টি? বা এনেকুৱা হ'ব পাৰে, হোৱাট ইজ দ্য হিষ্ট্ৰী অফ টি ইন চাইনা? গোটেইকেইটা কুৱেশ্যন একেই। তো ইয়াৰ আনচাৰটো হ'ব, দ্য চাইনিজ লিজেণ্ড ৱাজ এন চাইনিজ এম্পাৰাৰ। যে চাইনাৰ লিজেণ্ডটো কি হয়? চাইনাৰ সম্ৰাট বা ৰজা। হু অলৱেজ বইল ৱাটাৰ বিফৰ ড্ৰিংক, যোনে সদায় পানী উতলাই তাৰ পিছত খাইছিলে। ওৱান ডে এ ফিউ লিভছ, কি হৈছে এদিনাখন কিছু গছৰ পাত, অফ টুইংছ কি হৈছে আৰু গছৰ ডাল, বাৰ্ণিং আণ্ডাৰ দ্য পট কি হৈছিল কলহ এটাত পৰি গৈছিল, ফেল ইন টু দ্য ৱাটাৰ আৰু কি হৈছিল তোমাৰ যেতিয়া পানীৰ লগত মিহলি হৈ গৈছিল, ইট এ ডিলিচিয়াছ ফ্লেভাৰ, গিভিং ইট এ ডিলিচিয়াছ ফ্লেভাৰ, মানে এটা বহুত ধুনীয়া সোৱাদ দিছিলে। ইট ইজ ছেড দ'জ ৱেৰ টি লিভছ, আৰু এইটোকে কোৱা হয় সেইবোৰক চাহপাত বুলি। আমাৰ নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড? বা এনেকুৱা আহিব পাৰে, ৰাইট ডাউন দ্য বুদ্ধিষ্ট লিজেণ্ড এবাউট টি, মানে বৌদ্ধ ধৰ্মৰ যিটো চাহ উৎপত্তি কৰিছিল তেওঁৰ হিষ্ট্ৰীটো কি আছিল, তেনেকুৱা কুৱেশ্যনো হ'ব পাৰে। ইয়াৰ আনচাৰটো কি হ'ব, দ্য ইণ্ডিয়ান লিজেণ্ড ৱাজ বৌদ্ধ ধৰ্ম এন এনচিয়েণ্ট বুদ্ধিষ্ট এস্থেটিক, কি হয় এজন প্ৰাচীন বৌদ্ধ সন্যাসী। কাট অফ হিজ আইলিডছ, কি হৈছিল তেওঁৰ কি কৰিছিল চকুৰ পতাকেইটা কাটি দিছিল। বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যন, কাৰণ কি হৈছিল তেওঁ যেতিয়া ধ্যান কৰি আছিল মেডিটেশ্যন, তেতিয়া মানে তেওঁৰ কি হৈ আছিল টোপনি ভাৱ অনুভৱ হৈছিল। 10 টি প্লেণ্টছ গ্ৰিউ আউট অফ হিজ আইলিডছ, আৰু কি হৈছিল তেওঁৰ চকুৰ পতাৰ পৰা 10টা চাহপাতৰ উৎপত্তি হৈছিল। দ্য লিভছ অফ দিছ প্লেণ্টছ হুৱেন পুট ইন টু হোৱাট ৱাটাৰ, কি হৈছিল যেতিয়া সেই চাহপাতকেইটা তোমাৰ মানে গৰম পানীত দিয়া হৈছিল, পুট ইন টু হোৱাট ৱাটাৰ গৰম পানীত দিয়া হৈছিল, এণ্ড ড্ৰাংক বানি শ্লিপ, আৰু কি হৈছিল তেতিয়া টোপনি ভাৱটো নাইকিয়া হৈ গৈছিল। এইটো হৈছে বৌদ্ধ ধৰ্ম চাহক লৈ পেলাই বনোৱা কাহিনীটো। আমাৰ নেক্সট কুৱেশ্যন, হোৱাট ডিড ৰাজবীৰ এণ্ড প্ৰাঞ্জল ডু আফটাৰ দ্য ট্ৰেইন পুলড আউট দ্য ষ্টেচন? মানে ৰাজবীৰ আৰু প্ৰাঞ্জলে কি কৰিছিল যেতিয়া ট্ৰেইনখন ষ্টেচনৰ পৰা মানে এৰি দিছিল, আৰু ট্ৰেইনখন ষ্টেচনৰ পৰা যেতিয়া এৰি দিছিল সেইটো সময়ত ৰাজবীৰ আৰু প্ৰাঞ্জলে কি কৰিছিল? ইয়াৰ আনচাৰটো হ'ল, হুৱেন দ্য ট্ৰেইন পুলড আউট অফ দ্য ষ্টেচন, যেতিয়া ট্ৰেইনখন ষ্টেচনৰ পৰা এৰি দিছিল, প্ৰাঞ্জল বিকাম বিজি ইন ৰিডিং এ ডিটেক্টিভ বুক, প্ৰাঞ্জলে কি হৈ গৈছিল সেই ডিটেক্টিভ বুকসমূহ পঢ়াত কি হৈ গৈছিল বিজি হৈ গৈছিল। তাৰপিছত ৰাজবীৰ ৱাজ লুকিং আউট অফ দ্য ট্ৰেইন, আৰু ৰাজবীৰে কি কৰিছিল লুকিং আউট অফ দ্য ট্ৰেইন, ট্ৰেইনৰ বাহিৰত চাই আছিলে। ইট ৱাজ গ্ৰীণ এভৰিৱেৰ, মানে কি হৈছিল চাৰিওপিনে সেউজীয়া দৃশ্য হৈ আছিলে। হি হেড নেভাৰ চিন ছ' মাছ গ্ৰীনাৰী বিফৰ, মানে সি আগতে কেতিয়াও এনেকুৱা সেউজীয়া দৃশ্য দেখা নাছিল। তাৰপিছত নেক্সট কুৱেশ্যন, গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি গাৰ্ডেন। ঢেকীয়াবাৰী টি গাৰ্ডেন যিটো কি হৈছিল প্ৰাঞ্জলৰ দেউতাকে পৰিচালনা কৰিছিল, সেই ঢেকীয়াবাৰী টি গাৰ্ডেনটোৰ বিষয়ে কিছু বৰ্ণনা দিয়া। বা এনেকুৱা হ'ব পাৰে, গিভ এ ডেছক্ৰিপশ্যন অফ ঢেকীয়াবাৰী টি গাৰ্ডেন এজ চিন বাই প্ৰাঞ্জল এণ্ড ৰাজবীৰ হুৱেন দে ৱেৰ ড্ৰাইভেন থ্ৰু ইট। গতিকে ইয়াৰ আনচাৰটো কি হ'ব, দে ক্ৰছ এ কেটেল ব্ৰিজ। কেটেল ব্ৰিজ মানে কি, যে লোহাৰ ব্ৰিজ কেইটা থাকে যোনকেইটা, সেইকেইটাক কি বুলি কোৱা হয় কেটেল ব্ৰিজ। দে ক্ৰছ এ কেটেল ব্ৰিজ, সিহঁতে যেতিয়া কেটেল ব্ৰিজটো ক্ৰছ কৰিছিল, এণ্ড এণ্টাৰ ঢেকীয়াবাৰী টি ষ্টেট, আৰু কি হৈ গৈছিল ঢেকীয়াবাৰী টি ষ্টেটত কি হৈ গৈছিল সিহঁতে প্ৰৱেশ কৰিছিল। অন বথ চাইডছ অফ দ্য গ্ৰেভেল ৰোড, গ্ৰেভেল ৰোড মানে কি শিল বালিৰ যিটো ৰাস্তা থাকে সেইটো হয় কি হয় গ্ৰেভেল ৰোড। হুৱেৰ একৰ আপন একৰ টি বাছেছ, আৰু কি হৈছিল একৰ মাটি লৈ পেলাই কি হৈ আছিল তোমাৰ চাহ গছ হৈ আছিল। অল নিউটলি প্ৰুণ্ড টু দ্য ছেম হাইট, আৰু কি হৈছিল গোটেইকেইটা চাহপাত গছ যিবোৰ আছিল সেই চাহপাত গছসমূহ কি হৈছিল একে সমান উচ্চতাত কাটা হৈ আছিলে। গ্ৰুপ অফ টি প্লুকাৰ্ছ
উইথ বেম্বো বাস্কেট কি হৈছিল গ্ৰুপ অফ টি প্লুকাৰ্ছ মানে চাহপাত তোলা মানুহসকলৰ যিটো গ্ৰুপ সেই গ্ৰুপটোৱে উইথ বেম্বো বাস্কেট কি হৈছে বেম্বো বাস্কেট বাঁহৰ যিটো খৰাহী সেই খৰাহীটো অন দেয়াৰ বেগছ সিহঁতৰ পিছপিনে লৈ ৰাখিছিল ৱেৰিং প্লাষ্টিক এপ্ৰনছ আৰু কি হৈছিল প্লাষ্টিক এপ্ৰনছ লগাই ৰাখিছিলে ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ আৰু কি হৈছিল যে নতুনকে গজা চাহপাত যিবোৰ আছিল সেই চাহপাতবোৰ ছিগি আছিলে It was the second sprouting period আৰু এইটো কি বুলি কোৱা হয় second sprouting period বুলি কোৱা হয় আমাৰ next question where was tea first drunk মানে চাহ প্ৰথমে ক'ত খোৱা হৈছিল আৰু next আৰু এটা question আছে when did tea came to Europe আৰু চাহ ইউৰোপলৈ কেতিয়া আহিছিল তো ইয়াৰ দুটা question আছে সেই দুটা question মই যিটো আনসাৰ কম সেই আনসাৰটো তোমালোকে ব্ৰেকআপ চেঞ্জ কৰি লিখি ল'বা ইয়াৰ আনসাৰটো হ'ল যে ইট ইজ বিলিভ ডেট যেটো বিশ্বাস কৰা হয় যে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ইন 2700 BC মানে 2700 শতিকাত চাহটো প্ৰথমে ক'ত খোৱা হৈছিল চাইনাত খোৱা হৈছিল এটো হৈছে ফাৰ্ষ্ট কোৱেশ্চনটো তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা টি কেম টু ইউৰোপ ইন দা 16th century চাহ ইউৰোপলৈ কেতিয়া আহিছিল 1600 শতিকাত এজ ফাৰ্ষ্ট ইট ৱাজ ইউজ মোৰ এজ মেডিচিন দেন এ ব্ৰিভাৰেজ সিহঁতে কি হৈছিল চাহটো সোৱাদ লোৱাতকে বেছি সিহঁতে কি হৈছিল তোমাৰ মানে মেডিচিন হিচাপে বেছি খাইছিল তোলক নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য বেষ্ট সিজন ফৰ টি প্ৰডাকশন মানে চাহ উৎপাদন কৰিবলৈ কোনটো সিজন ভাল হয় the year answer to whole Rasbir and Pranjal reach Assam in the sprouting season মানে কি হয় তোমাৰ যেটা চাহপাত গছ লগোৱা হয় চাহ গছ লগোৱা হয় হেতু সিজনে কি হয় sprouting season this season last from May to July এটো সিজন কোৰ পৰা কলৈকে হয় May to July লৈকে হয় the best tea is produced during this season আৰু আটাইতকৈ বেছি চাহপাত এই সিজনটোতে উৎপাদন কৰা হয় সিজনটো কি হয় May to July লৈকে গতিকে আজিৰ এই প্ৰশ্ন মই ইমানতে সমাপ্ত কৰিলো যদি কিবা তোমালোকৰ ডাউট থাকে তেনহলে কমেন্ট সেকশনত জনাই যাবা আৰু এই চ্যাপ্টাৰটোৰ কোৱেশ্চন আনসাৰ সমূহ আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে আৰু লিংকটো তোমালোকে ডেসক্ৰিপচনত পাই যাবা গতিকে তাৰ পৰা গৈ পেলাই পিডিএফ টো ডাউনলোড কৰি পেলাই নোট ডাউন কৰি ল'ব পাৰিবা